ৰাভাই আজি আপং খাই আহিছে। উৎপল শিৱমৰ কবিতাৰ নৱজ্যোতি দত্তৰ পাঠ। লুইতৰ চাপৰিত বহি দিনৰ দিনটো আজি ৰাভাই আপং খাই আহিছে। ঢোল ঢুলীয়া চকু উখহি পৰা বাদু, হয়তো নিচাগ্ৰস্ততা নতুবা ৰাভাৰ কলিজাই কান্দিছে। ৰিক্ত দুহাত মেলি দি অটহাস্য কৰে ৰাভাই। শেষ হৈ গ'ল সকলো, আৰু হেনো আশা নাই। প্ৰতিবাদী হৈ পৰে মানুহজন, প্ৰেমত পৰিলে বা নিচা গিলিলে। চীনাপন্থী বা কমিউনিষ্টৰ অজুহাতত বিচাৰি ফুৰে বিষ্ণুৰাম মেধিয়ে, পৰিচালিত কৰি ক্ষমতাৰ কাইটীয়া চকা। মূৰ কাটি দে ৰাভাক, উপঢৌকন 10,000 টকা। কতনো ভয়ত পলাইছে ৰাভাই, মাথো জাতীয়তাবাদৰ অস্তিত্বক লৈ ফুৰিছে বুকুত আৰ দি সোমাই। বৰকৈ বেদনাত্মক অথবা সংগ্ৰামৰ বাবে গোটাইছে অমোঘ অস্ত্ৰ, অথবা মানুহজন অস্থিৰ, অথবা উৎকণ্ঠাত কঁপিছে। লুইতৰ বাকৰিত বহি দিনৰ দিনটো আজি ৰাভাই আপং খাই আহিছে। ত্ৰিকোণীয়া হাঁহিৰে গায়, বড়ো গাভৰুৰ মখমলী চুলিৰ কথা কৈ যায় অনৰ্গল। আজি কোনো সংগ্ৰামৰ কথা নাই, নাই নটৰাজ অথবা বাৰাণসীৰ তাণ্ডৱৰ পদচালন। স্বৈৰাচাৰিতাৰ মেৰ পেছে বিপ্লৱী সত্তাক তেওঁৰ কৰিলে বাৰণ। সুধিলেই বৰাক ব্ৰহ্মপুত্ৰৰ কথা, জাতীয় প্ৰেমৰ সোণ বাখৰুৱা গাথা, তেওঁ ওঠত আঙুলি গুজি কয়, মই এতিয়া আঙুলিৰ ধাৰত নাচিছো। চুপ, একো নুসুধিবি দেশৰ খবৰ, মই আজি আপং খাই আহিছো। ঘিলাগুৰিত ৰাভাৰ হাতত হেণ্ডকাফ, জাতীয়তাবাদৰ ঝংকাৰ পুনৰ ৰাষ্ট্ৰদ্ৰোহিতা হ'ল। ৰাভাক সুধিলে মাথো আঙুলি জোকাৰি কয়, চুপ, একো নুসুধিবি মোক, অসমীয়া পুনৰ লাঞ্ছিত হ'ল। ভাঙি চূৰ্ণায়মান হয় প্ৰতিবাদ, ইতিহাসে দোহাৰে ইতিহাস, জনতাৰ অধিকাৰৰ পৰিহাস। হাতত লেকাম, মুখত লেকাম, মাথো দমনীয়তাৰ খেলা। চুপ, চুপ থাক সকলো, ওঠত ওলমাই ল এটা এটা মস্ত তলা। লুইত বৈ আছে, অসমীয়াই কান্দি আছে। য়াণ্ডাবু যুগৰ পৰা পঁচাশী হৈ আজিও অনৰ্গল চকুলো বৈ আছে। নিৰন্তৰ বন্যা দেখি মানুহজনে উচুপি কান্দিছে। লুইতৰ চাপৰিত বহি সেয়ে দিনৰ দিনটো আজি ৰাভাই আপং খাই আহিছে।